হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভাল, আপোনালোকৰ খবৰ নিশ্চয় ভাল। আৰু যোনে প্ৰথমকৈ মোৰ চেনেললৈ আহিছে তেওঁলোকক প্লিজ কৈছোঁ ছাবস্ক্ৰাইব কৰি দিব, আৰু যোনে আগতীয়াকৈ ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক থেংক ইউ। চ' ভিডিঅ'টো আগবঢ়াওঁ। আজি মানে ঘৰত খানা আছে, মাংস বনাইছোঁ, আৰু বাকী বস্তু কিছুমান বাহিৰতে ৰন্ধা হৈছে। মই এই মাংস বনাইছোঁ, আৰু ইয়াতে জুইত হাঁহ বনাইছে খানা, আৰু এয়া পনীৰ, আলু বিলাহী পনীৰ, আৰু দাইল বনোৱা হৈছে, আৰু এইফালে চালাড আছে, আৰু ঔটেঙাৰে ভাত খাই একদম আজৰি হৈ বেৰৰ ফালে আহিছোঁ। ইয়াতে এতিয়া কবি পুলি ৰোৱা হৈছে, আৰু এইবিলাক লাই শাক আমাৰ ঘৰতে ৰোৱাইছে। আৰু বেছি দীঘলীয়া নকৰোঁ ভ্লগটো, অলপ আমনি পাব পাৰে, আৰু এনেকৈ মই ভ্লগ দিবলৈ চেষ্টা কৰিম। চ' আপোনালোকে মোক ছাপোৰ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইফালে আদা দিয়া আছে, আৰু নাই, আৰু এই কবিবিলাকত পানী দিব লাগিব। চ' ভিডিঅ'টো ইমানতে সামৰিছোঁ আজিলৈ, পাই আৰু নেক্সট টাইম লগ পাম। বাই বাই।